নমস্কাৰ আজি আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই ভিডিঅ'টোৰ দ্বাৰা মই কিছুমান আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সম্পূৰ্ণ নাম আৰু সেইসমূহ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল বা কোন চনত জন্ম লাভ কৰিছিল তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকে এই অনুষ্ঠানসমূহৰ সম্পূৰ্ণ নাম আৰু প্ৰতিষ্ঠাৰ চন তাৰিখ আপোনালোকে লিখি ৰাখিলে আপোনালোকৰ বাবে অতি সুবিধা হ'ব। আহকচোন আমি আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমটো হৈছে UN আৰু ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন আৰু এই অনুষ্ঠানটো জন্ম হৈছিল 1945 চনৰ 24 অক্টোবৰত দ্বিতীয় মহাযুদ্ধৰ পাছত। দুই নম্বৰতে হৈছে IMF আৰু ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু 1945 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। 3 নম্বৰতে হৈছে UNDP আৰু ইয়াৰ সম্পূৰ্ণ নাম ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম 1965 চনত এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে UNEP ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম আৰু 1972 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে নম্বৰ 5 UNPF আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন পপুলেশ্যন ফাণ্ড 1969 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে UN হেবিটেট ইউনাইটেড নেশ্যনছ হিউমেন ছেটেলমেণ্ট প্ৰগ্ৰেম আৰু 1978 চনত প্ৰতিষ্ঠা কৰা হয় এই অনুষ্ঠানটো। 7 নম্বৰতে হৈছে UNICEF ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড আৰু 1946 চনত প্ৰতিষ্ঠা কৰা হয় এই অনুষ্ঠানটো। বৰ্তমান সময়ত এই অনুষ্ঠানটোৱে বিভিন্ন কাম কৰি আছে। নেক্সট আছে WFP ৱৰ্ল্ড ফুড প্ৰগ্ৰেম আৰু 1961 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে FAO ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন 1945 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয় আৰু এই যিবিলাক অনুষ্ঠান মই বৰ্তমান আলোচনা কৰি আছোঁ এইসমূহ আন্তঃৰাষ্ট্ৰীয় সংগঠন। 10 নম্বৰতে হৈছে ICAO ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন 1947 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নম্বৰ 11 IFAD আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট আৰু 1977 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নম্বৰ 12 ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন 1919 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ বৰ্তমানেও বিভিন্ন কাম কৰি আছে। নম্বৰ 13 আছে ITU ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন আৰু এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয় 1865 চনত। নেক্সট আছে ইউনেস্কো ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন 1945 চনত এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয়। 15 নম্বৰতে আছে UNIDO আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু 1964 চনত এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয়। নম্বৰ 16 UNWTO ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যন আৰু ইয়াৰ জন্ম হয় অৰ্থাৎ প্ৰতিষ্ঠা কৰা হয় 1974 চনত। নম্বৰ 17 UPU ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন
আৰু এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয় 1874 চনত। নম্বৰ 18 আছে WHO আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। 1948 চনত এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে নম্বৰ 19 আছে WIPO ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন আৰু 1967 চনত এই সংগঠনটো প্ৰতিষ্ঠা কৰা হয়। নম্বৰ 20 আছে ৱৰ্ল্ড বেংক আৰু এইটো আমি সকলোৱে গম পাওঁ আমাৰ ৰাজ্যৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰবিলাকে ঋণ লয়। এইটো প্ৰতিষ্ঠা হৈছিলে এই অনুষ্ঠানটো প্ৰতিষ্ঠা হৈছিলে 1944 চনত প্ৰতিষ্ঠা কৰা হয় এইটো। নম্বৰ 21 আছে UNU ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ইউনিভাৰ্চিটি আৰু এই সংগঠনটো প্ৰতিষ্ঠা হয় 1973 চনত প্ৰতিষ্ঠা কৰা হয়। 22 নম্বৰতে আছে IAEA ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি আৰু 1957 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। 23 আছে UNFCCC ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ। 1993 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। 24 আছে WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। 1995 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয় আৰু এইসমূহ আপোনালোকে এখন বহীত প্ৰতিটো নাম আৰু তাৰ প্ৰতিষ্ঠাৰ চনটো লিখি গ'লে সুবিধা হ'ব। 25 আছে ITC ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ। 1964 চনত প্ৰতিষ্ঠা কৰা হয় এই অনুষ্ঠানটো। 26 আছে এছিয়ান এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। 1967 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। 27 আছে EU ইয়াৰ ফুল ফৰ্ম হৈছে ইউৰোপীয়ান ইউনিয়ন। 1993 চনত ইউৰোপীয়ান ইউনিয়ন প্ৰতিষ্ঠা কৰা হয়। 28 আছে G15 ছামিট। 1990 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। নেক্সট আছে 29 আছে ICC ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল চেম্বাৰ অফ কমাৰ্চ। 1919 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। 30 নম্বৰ আছে নেম দ্য নন এলাইনমেণ্ট মুভমেণ্ট এইটো ভাৰতৰ অংশদাৰ ভাৰতকে আদি কৰি কেইবাখনো ৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰিছিলে 1961 চনত। এইটো গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি আমাৰ অসমীয়াত কোৱা হয়। 32 নম্বৰতে আছে নাটো নৰ্থ আটলাণ্টিক ট্ৰেডি অৰ্গেনাইজেশ্যন আৰু এই অনুষ্ঠানটো আমেৰিকা আৰু তাৰ সহযোগী ৰাষ্ট্ৰসমূহে গঠন কৰিছিলে। 1949 চনত প্ৰতিষ্ঠা কৰা হয়। এই অনুষ্ঠানটো শীতল যুদ্ধৰ সময়ছোৱাতে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে এই সদস্য ৰাষ্ট্ৰসমূহক যদি কোনোবাখন শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে তেন্তে সেই আক্ৰমণ সকলোৰে ওপৰত হোৱা আক্ৰমণ বুলি ধৰি লোৱা হ'ব। নেক্সট আছে চাৰ্ক আৰু ইয়াৰ ফুল ফৰ্ম হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। 1985 চনত এই চাৰ্ক প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট আছে WWF আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। 1961 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। আৰু 35 আছে WFUNA আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ফেডাৰেশ্যন অফ ইউনাইটেড নেশ্যন এছ'চিয়েশ্যন। 1946 চনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়। এই অনুষ্ঠানসমূহৰ নাম সম্পূৰ্ণ নাম আৰু প্ৰতিষ্ঠাৰ যিটো চন আছে আপোনালোকে সকলো বহীত লিখি ল'ব। সকলোকে থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে
মই যিসমূহ টপিকৰ ওপৰত ভিডিঅ' বনাওঁ অতি সোনকালে আপোনালোকে যাতে চাবলৈ পায় তাৰ বাবে বেল আইকনটো অল নটিফিকেশ্যন অন কৰি থ'ব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে যেন মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তাকে সকলোৱে ৰিকুৱেষ্ট কৰিলোঁ। থেংক ইউ।